আমাৰ মামাই ভিডিঅ' এটা দিলে মোক খেলতে ভিডিঅ' এটা বনাই পঠিয়াই দিছে পঠিয়াই দিয়ক নহ'লে কথাটো বেয়া হ'ব নহয় হ'ব হেল্ল' দোস্তো কি খবৰ আপোনালোকৰ আৰু আমি এতিয়া বৰ্তমান ওলাইছোঁ বজাৰৰ কাৰণে আমি মাঘ বিহুৰ খাদ্য বজাৰ কৰিবলৈ যাম এতিয়া ইয়াতে যাব লাগিব এতিয়া মাছ লৈ লৈছোঁ বজাৰৰ পৰা এইটো হৈছে বাহু মাছ ভাইটি এতিয়া বৰ্তমান আমাৰ মেজিক খানাত আছোঁ দিগন্তৰা এজনৰ মানুহটো দেখিছে আপোনালোকে এতিয়া মই এফালৰ পৰা গোটেই বস্তুবিলাক দেখা যাম আমি ক'ত কি আছে আজি কি গোটাইছোঁ চবকে বিহু শুভেচ্ছা দি দিয়া ৰাইজক শুভেচ্ছা থাকিল আমাৰ নবৌ কেনেকুৱা লাগিছে মজা আমাৰ মামাই ভিডিঅ' এটা দিলে মোক খেলতে ভিডিঅ' এটা বনাই পঠিয়াই দিছে পঠিয়াই দিয়ক নহ'লে কথাটো বেয়া হ'ব নহয় হ'ব মাছৰুম দি আছো মাংস মাছ চব আৰু আনিছো এইখিনি দিছে কলপাত আমি মানে ডিছ অনা নাই অসমীয়াৰ যি সংস্কৃতি সেইবিলাক ৰক্ষা কৰিবৰ কাৰণে কলপাত আৰু এইখিনি হৈছে খোল কলপাত আৰু খোলত খোৱা হ'ব দেখিছে কলপাত আৰু খোলত আজি হ'ব আৰু এই দুটাও লগাই থোৱা আছে ৰাতিপুৱাৰ পৰা বাচি আছে এইটো এটা দেখিছে আৰু এটা এইটো এৰাল দি থোৱা আছে ইয়াতে এৰাল দি থোৱা আছে দেই দেউতাই এইবিলাক খৰি কাটি আছে কিবা এটা কৈ দিম ৰাইজক কি কম আৰু মাঘৰ বিহু সকলোকে ৰাইজকে লগ জনালো আৰু সকলোৱে খাওক ধুনীয়াকে আমি কি কম আৰু নহয় জানো এয়া হৈছে আমাৰ বৌয়ে কৈ দিব আৰু ৰাইজৰ হৈ কিবা এটা কৈ দিয়ক মাঘৰ বিহু সকলোকে শুভেচ্ছা থাকিল আৰু নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা থাকিল নৱবৰ্ষৰ শেহতীয়াকৈ আমি ভিডিঅ'ই কওঁ চবেই বনাই হৈ গ'ল জাষ্ট এতিয়া মাংসটো বনাবলৈ আছে বনাই থকা হৈছে আৰু এইখিনি মানুহ গোট খোৱা নাই নহয় চব কোনবোৰ থাকিল আহিব বাৰু জগ না দুজনী মানে মাইকী মানুহ খাই দিওঁ আকৌ আজৰি হওক মনটো গৈ পেলাই কি খুৰা আছে খুৰা এইয়া এইফালে এইফালে হওক এইফালে এনেকৈ সোমাই যাওক এনেকৈ গুচি যাওক সেইফালেও পাৰিব এইফালেও পাৰিব যখন আমি আজৰি কৰি এখন চাম আজৰি হৈ আমাৰ কুমাৰ দিন নাছিলে দেই এতিয়া নিয়খনত আঠু গাখীৰ কিনি কি কবি সেয়া কওঁ এতিয়া খাবলৈ জনাই দিম বনাই